নমস্কাৰ গাইছ, DC টুটুৰাজ ব্লগলৈ স্বাগতম জনাইছোঁ। আজি এতিয়া আহি বৰ্তমান পাইছোঁ এই কামৰ পৰা। আপোনালোকে দেখিছে বৰ ভালকৈ নাই দেখা নহয় জানো? হ'ব দেই, বহুত গধূলি হৈ গ'ল, সন্ধিয়া হৈ গ'ল। আপোনালোকক ভিডিঅ' বহুত দিন নাই দিয়া, তথাপি আজি ভিডিঅ' এটি দিম বুলি আপোনালোকক মহেন্দ্ৰ হাজৰিকাদেৱৰ ভাল সুন্দৰ গীত এটি, বহুত সুন্দৰ গীত এটি আপোনালোকক দিবলৈ লৈছোঁ। আৰু আপোনালোকে শুনি ভাল পাব বুলি আশা কৰিছোঁ। আৰু নতুনকৈ যদি আহি আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু সদায় ভিডিঅ' দিব নোৱাৰোঁ, তথাপিতো আপোনালোকক আগবঢ়াইছোঁ এটি গীতেৰে। সেই গীতটো আপোনালোকক দিছোঁ মহেন্দ্ৰ হাজৰিকাদেৱৰ। ভাল পাব আপোনালোকে। আৰু কামৰ পৰা আহি দেৰি হৈ যায় আপোনালোকক, সেইকাৰণে দিব নোৱাৰোঁ, অলপ দিগদাৰ হয়। আৰু কাম নকৰিলেও নহয়, নচলে ঘৰখন। চবেই বুজি পায় চাগে দুখীয়াৰ দুখ কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাব। আৰু চেনেলটো আগবাঢ়ি যাবলৈ অলপ মৰম চেনেহ দিব আপোনালোকে। সেয়েহে আজি গীতটো আপোনালোকক উপহাৰ হিচাপে দিছোঁ। আৰু গীতটো যে আপোনালোকে আঁকোৱালি লয়, দেখিছে? সেইকাৰণে এইয়া ইয়াত বস্তাত দি থৈছোঁ আপোনাৰ পালেং শাক। আপোনাৰ ওচৰত দেখাই দিছোঁ পালেং। এয়া বেঙেনা সৰু হৈছিলে, এতিয়া চব ইমান ডাঙৰ হৈ গ'ল। বেঙেনা ছোৱালীজনী ইয়াত দি দিছে আপোনাৰ কোমোৰা সৰুকৈ ওলাইছে, কোমোৰা পুলি ওলাইছে। এয়া বেঙেনা। এইখিনি আপোনাৰ গাজৰ চক কিমান ডাঙৰ হ'ল, চক গাজৰখিনি দেখিছে? ভিডিঅ'টো দিছোঁ, আপোনালোকে ভাল পাব বুলি আশা কৰিছোঁ। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় আই অসম, বাই বাই।